কলেছো আমি কৰে তংকেশ ভাদা কৰে ক নমস্কাৰ শ্ৰদ্ধা ৰাইজ শ্ৰদ্ধা হে কৈছোঁ আমি আহিছিলোঁ আজি ভলক নহয় মানে মাছ ধৰিবলৈ আহিছিলোঁ তো এতিয়া তংকেশ আমি মাছ ধৰিবলৈ আহিছিলোঁ আজি এতিয়া মাছটো ক'ত এতিয়া পানীয়ে নাই এদিকে ক'ত ধৰে এতিয়া মাছ ধৰিবলৈ বুলি লৈ আনিলে দুটামান হাইগিটা ৰ'ব হাইগিটা হেৰিয়াত কি বুলি কয় সেইকেইটা কৈছে নাও উঠিবলৈ হেৰিয়ত কৈছে কি নাওখন বেয়া ভলক বনিছে নাই কৈছে তো হেৰি নাওখন বেয়া হাইটো এটা হাইটিকে দেখিব নাই নেদেখে পেটুৱা এটা গৈ আছে এদিকে হেৰি কৰিবলৈ চাবলৈ গৈ আছে আমি এতিয়া এনেকৈ যাম আৰু ধৰিমগৈ য'তে ত'তে গৈ মাছ চেকেলি মাছ মাগুৰ মাছ শিঙি মাছ পাম খামগৈ পুৰি কিনে পিটিকা কৰি খাম আৰু ভালকৈ পিটিকা কৰি কিনে তাৰপৰা এইটো কিবা হৈছে মই চাই থাকোঁ আপোনালোকে মোৰ এইটো আৰু বেয়া কথা ক'ব লাগে বেয়া কথা ক'লে পিককৈ চাই তাৰমানে নহতিকো সেইবিলাক চব ক'ব লাগে সেইবিলাক ক'লে ভাল পিককৈ চাই এতিয়া মই এইডোখৰ মানে আগত লগাই দিম পিককৈ চাব লাগে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আহিছে নাই হৈছে ন হেল্ল' গাইজ কিটো কম আৰু আগা গৰম লাগিছে এইফালে মাছ ধৰিব আহিছিলোঁ মাছটো নাপালোঁ তংকেশৰ ভাত থাকিব নোৱাৰিছে তংকেশক মই টেগ কৰি দিম এইটো ৰ'দত থাকিব নিছে কোলা হৈ যাম বুলি কৈছে ৰাগিনীয়ে নাচাব শুনো কোলা হৈ গ'লে ইয়াক কৈছে নাচাই ইয়াক ৰাগিনী বুলি এজনী আছে দেই তোমালোকে যোন ইয়াক মানে কিবা কিবি ভাবি থৈছা নাই ভাবা বাৰু জানোগৈ বাৰু একদম মানে এয়া আছে দেই ৰাগিনী বুলি এজনী তো ইয়াক মানে এতিয়া কি হ'ল ইয়াক নাচাব মানে কোলা হৈ যাম বুলি কৈছে যাংগে কৈছে আমাৰ টানি লৈ আনিছে তাৰপৰা আমি যাওঁগৈ আৰু এতিয়া কিটো কৰিম আৰু মাছটো ধৰিব নিদিয়ে মাছ ধেৰ পাইছে ডাঙৰ তাৰপৰা বৰালি মাছ ছোৱালী মাছ ওলাইছে এতিয়া আমি এনেকৈ পূৰা চুট বুট কৰি কিনে একদম ড্ৰেছআপ চেছআপ কৰি আহিলোঁ নহয় এতিয়া ফুৰিব যাম বুলি আহিছিলোঁ ইয়ালৈ আহিলোঁ তাৰপৰা কেনেকৈ ধৰিম এতিয়া গৈ আছোঁ আৰু এতিয়া উভতি কিনে দুটামান খাব আৰু ৰখি আছে নাহিলে সিহঁতি মানে টাউনীয়া লগত অলপ আহি পেলাই বেয়া পাইছে সিহঁতে মানে অকণমান তো কেলা সেই ঘৰটো থাকিম মোৰ চেনেলটো ছাবস্ক্ৰাইব লাইক শ্বেয়াৰ কৰিবা একদম মানে বাট যোগে তাৰপৰা কেলা গৰম লাগিছে আৰু কিটো ক'ম গৈ আছোঁ আৰু হেৰি উঠাই লৈ যাওঁ হেৰি বঠিব নাই উঠিব নাই উঠাই বাজি সেই ঘূৰাই দিয়া এইটো কেলা বাজি তংকেশে ভাত এই নমাই আহি দিব আকৌ মা কসম কেলা আমাৰ বোকা মাৰি দিলে সেই দিকে বাহ আকৌ এদিকে বাহ আকৌ ধেত তেৰিকা এদিকে বাহ এক চকা উঠাই চব এটা একদম খাতৰা মানে আমাৰ ইয়াত যে চব এটা খাতৰা এটা বোকা মাৰি কিবা কৰি দিলে ক'লে যাম কি কৰিম কি কথা কোন জানো আৰু মানে এতিয়া গৈ আছোঁ আৰু কিন্তু দৃশ্য দৃশ্য চোৱা কি ক'বা একদম ধুনীয়া পৰিৱেশ ধুনীয়া দৃশ্য এইফালে চোৱা চব এটা খাতৰা আমাৰ ইয়াত বাজি ডাং
চব খাতৰা আমাৰ ইয়াত চব খাতৰা আমাৰ ইয়াত আমি এদিকে চব খাতৰা আমাৰ ইয়াত কিটো কম আৰু এখন এটা এইটো স্কুটি দাঙি দিয়ে এটাই চব খাতৰা আমাৰ এতিয়া চোৱা তোমালোকে এইফালে কি ধুনীয়া পৰিৱেশ এইটো গগৈ পতাটো নিজৰ কথা নকয় কিনে লোকৰ কথা কৈ লাভ নাই মই মোৰতো কৈ থাকিম তোমাৰতো কৈ দিছো আগে আমি মানে কি হয় আমি বিনজ আগতে য'তে ত'তে ঘূৰি নুফুৰোঁ দেই আমি অকল তোমালোকক দেখাবৰ কাৰণে আমি আহোঁ য'তে ত'তে এদিকে তোমালোকৰ কাৰণে আহোঁ মই ইমানখিনি কষ্ট তোমালোকৰ কাৰণে কওঁ তোমালোকে অকল খেলা তুমি কিটো কম আৰু তোমালোকে মোক পাতাই নিদিয়া এইফালে একদম ছাবস্ক্ৰাইব নকৰা লাইক নকৰা শ্বেয়াৰ নকৰা এইখিনিতে এটা কথা ক'ব বিচাৰিম ছাবস্ক্ৰাইব লাইক শ্বেয়াৰ কৰি দিবা আৰু মোৰ মানে মোৰ ভাল লাগি যায় মানে অন্তৰখন মোৰ বহুত ভাল দেই চফা মানে মই ইমানে কম এই চিগাৰেট দি মন নাখাব দেই এইবিলাক মই মাস্কটো পৰিলোঁ এইদেকে হনি কাটিয়ে হনি পঠিয়াই লোৱা এইবিলাক এই নাথাকো দেই ললিপপ খাবা মটন খাবা চেণ্ডাপ ফুচ খাবা ছেকেণ্ড ডিপ খাবা চেণ্ডাপ ফ্ৰেছ খাবা বাবুল গাম এইবিলাক মাল মদ বিড়ি চিগাৰেট নাখাব দেই এইফালে হাঁতিব গৈছে চোৱা মই ৰিক্স নলওঁ গোটেই লৈ যাব টংকা চাবা নাহাৰা নেকি লৈ যাব সাৰিব জান ঠেইত লৈ যাব ইয়াতে বচাব নোৱাৰে কেলে নোৱাৰিবি ইমানকেইটা আছে ইয়াত নোৱাৰা নদীত বচাবলৈ এইখিনিতে ক'ব বিচাৰিম যে আমি বৰ্তমান এতিয়া ঘৰলৈ বুলি গৈ আছোঁ এতিয়া মানে কি হ'ল কমিছে আমি মানে কি হৈ গ'ল আমি এতিয়া গুৰিজানত অলপ গা ধুলোঁ অলপ খোৱা চোৱা হ'ল তো এতিয়া মানে কি হ'ল ঘৰলৈ বুলি উভতি গৈ আছোঁ মানে বহুত দেৰি হ'ল যিহেতু ঘৰৰ পৰা একো খাই অহা নাই এনেই ঘপককৈ মানে ওলাই আহিছিলোঁ মানে একো প্লেন নাছিলে একো নাছিলে এনেকৈ তো বিশেষ একো প্লেন নাছিল এতিয়া মানে কলেজ যাম গৈছিলে আকৌ এদিন নেক্সট আমি এতিয়া আকৌ ক'বলৈ যোৱা প্লেন এটা আছে তালৈ যদি যাওঁ আপোনালোকক ভালকৈ দেখাম একদম ধুনীয়াকৈ শ্বুট কৰি ব্লগ চলগ বনাই কিনে ভালকৈ গা ড্ৰাইভাৰটো ভাল নহয় মোৰ তো সেইকাৰণে গৈ আছোঁ আৰু ইমানতে মই ভিডিঅ'টো সমাপ্ত কৰিব বিচাৰিছোঁ তো বিদায় দিব ধন্যবাদ